এৰে নাম আৰম্ভ হোৱা লোকসকল আচলতে কেনেকুৱা কি গুণ আৰু দুখৰ অধিকাৰী তেওঁলোক সম্পূৰ্ণ জানিব এই ভিডিঅ'টোত আপোনাৰ নাম যদি বৰ্ণমালাৰ প্ৰথম আখৰেৰে আৰম্ভ হয় তেন্তে ইয়াৰ সৈতে জড়িত কেতবোৰ অন্যান্য বৈশিষ্ট্য আৰু গুণ আছে এজন ব্যক্তিৰ নাম প্ৰথম আখৰ প্ৰায় তেওঁৰ ব্যক্তিত্ব এটা সংজ্ঞায়িত বৈশিষ্ট্য হিচাপে বিবেচনা কৰা হয় আপোনাৰ নাম যদি বৰ্ণমালাৰ প্ৰথম আখৰেৰে আৰম্ভ হয় তেন্তে ইয়াৰ সৈতে জড়িত কেতবোৰ অন্যান্য বৈশিষ্ট্য আৰু গুণ আছে এৰে নাম আৰম্ভ হোৱা মানুহৰ ব্যক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল তেওঁলোক দুঃসাহসিক আৰু মনোভাৱ তেওঁলোক কৌতূহলী আৰু খোলা মনৰ হয় নতুন অভিজ্ঞতা পাবলৈ আৰু বিশ্ব অন্বেষণ কৰিবলৈ আগ্ৰহী নহয় তেওঁলোক এৰে যিসকল নাম আৰম্ভ হয় তেওঁলোকে ভ্ৰমণ কৰি ভাল পায় তেওঁলোকৰ নতুন সংস্কৃতি খাদ্য আৰু অন্য সামগ্ৰীৰ বিষয়ে জানিব বিচাৰে নতুন অভিজ্ঞতাৰ বাবে আবেগ আৰু ইচ্ছা থাকে সাধাৰণতে তেওঁলোক শিকাৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত হয় এৰে যিসকলৰ নাম আৰম্ভ হয় তেওঁলোক উচ্চাকাংক্ষী হয় প্ৰায় ডাঙৰ সপোন আৰু লক্ষ্য থাকে সেইবোৰ অৰ্জনৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিবলৈও ইচ্ছুক হয় তেওঁলোক স্বপ্ৰণোদিত নিবেদিত আৰু পৰিশ্ৰমী এৰে নাম আৰম্ভ হোৱা লোকসকলৰ এটা বৈশিষ্ট্য হ'ল তেওঁলোকৰ দৃঢ়তা তেওঁলোকে ক্ষমতা আৰু আত্মবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে সেয়ে তেওঁলোক মনৰ কথা ক'বলৈ ভয় নকৰে তেওঁলোকে জানে তেওঁলোকে কি বিচাৰে এৰে যাৰ নাম আৰম্ভ হয় তেওঁলোকে মতামত প্ৰকাশ কৰিব পাৰে আনক নিজৰ দৃষ্টিভংগী দেখুৱাবলৈ সক্ষম হয় এই নাম আৰম্ভ হোৱা লোকসকলৰ কল্পনা প্ৰৱণ দিশো থাকে তেওঁলোক শিল্প সংগীত বা আত্মপ্ৰকাশৰ অন্যান্য মাধ্যমৰ সহায়ত নিজৰ বক্তব্য অৱগত কৰে তেওঁলোক কল্পপ্ৰৱণ হয়